কি খবৰ সকলোৰে ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল গাইস আৰু মই আজি কলেজত আছো আৰু কাইলে আছে আমাৰ কলেজৰ মানে আমাৰ ডিপাৰ্টমেন্টৰ ফেয়াৰৱেল আমাৰ ৰাইজসকল লাগি আছে কাম কাজত ইটস মি হাই হেল্ল' পাহি আৰু এইবোৰ দৰ্শক মানে তেওঁলোকে আমাক আইডিয়া দি আছে এখেতে হুই হুই আইডিয়া দিছে দেই আৰু কাম লাগি আছে সবে আজি সব আজৰি কৰি যাওঁ বুলি ভাবিছো কাৰণ কাইলে টাইম নাপাম যে কি মজ লব নেপালো সব কামত লাগি আছে আজৰি কৰি লওঁ আজি বেছি বগা বগা হৈছে নে মই ধুনীয়া হৈছে নাই নাই মই বগা হৈছো গাইছ আজি মই বেছি বগা হৈছো ভাগৰে কাম কৰি লওঁ আৰু তাৰপিছত আৰু চাই থাকিব আৰু আপোনালোকে চাই থাকক কাইলৈতো আছেই কাইলৈ মেইন আকৌ নমস্কাৰ নমস্কাৰ মই এটি গীত গাম এইটোৰ নাম বজৰংগী মে ছতৰংগা অঁ গাব দে গাব দে কোন দিয় এতিয়া গা লাগিছে ফাইনেলি গাইজ কাম কৰি আজৰি হৈ গৈছো মানে খতম হ'ল আধা আধি আৰু কাইলৈ ঘৰা ঘৰি য়েছ কাইলৈ আমি সেইফালে চাম এতিয়া বাজিলে 4টা 5টা বাজিবতে বাজিলে এতিয়া আমি গৈছো ঘৰলৈ তেতিয়াহ'লে কাইলৈ চাই থাক বহুত কাম কৰিলোঁ বহুত কাম কৰিছোঁ চবে কৰিছোঁ তেতিয়াহ'লে কাইলৈ লগ পাম নে কি কোৱা বিস্মি হয় হয় বাই 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 লগ পাম আৰু কাইলৈ লগ পাইছোঁ The next morning. একদম কলেজত আৰু আজি হৈছে ফেয়াৰৱেল এইফালে আমাৰ ৰাইজসকল কেমেৰাত লেটা হৈছেও ৰাইজসকল হাতে কামে লাগি আছে এইফালে বেলুন ফোনৱাই ছিংগাৰ আৰু এজনী বিস্মিতা বিছ এইফালে কামত লাগি আছে আমি ডাইৰেকশ্যন দি আছোঁ Oh ma. Hello guys. बहुत देर वाला जा ফুলখিনি পেলাই আকৌ বটলি অকণমান থৈ দিছে নি
আমাৰ ছিনিয়ৰসকল আহিলে কোন নাই ওলোৱা আমাৰ ছাৰ সকলো আহিলে ৰস হ'ব ছাৰ এতিয়া সভাপতি এখন কৰি চব হৈ গ'ল এতিয়া মানে সম্বৰ্ধনা জনাব লাগে চব গৈ আছোঁ মই জল্দা জল্দি হৈছে গাই Hello guys. Chakwa time. Hello guys. আমি এটা হিটা চাহ খাই আছো দুকাপ খাব দিয়া লাগে ভাত চাহ লগ পাই ভাল লাগিলে মানে তোমালোকক লগ পাই ভাল লাগিলে লগতে আমাৰ লগৰখিনিক লগ পাইও ভাল লাগিলে বহুত ভাল লাগিলে চিৰদিন মনত থাকিব চবেই নাকান্দিবা নাকান্দিবা যাব আমি লাহে লাহে চবৰ লগতে এডজাষ্ট হ'লো মাজে মাজে কাজিয়াও লাগো তাৰপিছত ডিপাৰ্টমেণ্টত লাগি পাতিলেও মানে পাৰ্টিচিপেট কৰোঁ আগতে মই মানে এনেকৈ কথা নকওঁৱেই মানে কিবা মানে স্কুলত থাকোঁতেও কিবা প্ৰগ্ৰেম পাতিলে মোক যদি কথা কওঁ মানে মই মানে পাছফালে দৌৰাই দি ওলাই বাথৰুমত লুকাই থাকোঁগৈ লুকাই মোৰ বহুত ভয় লাগে মই কথা নকওঁ তাৰপিছত ঘৰতো মাহঁতে কয় মানে তুমি এনেকৈ নাথাকিবা মানুহৰ লগত অলপ কথা চথা পাতিবা তেতিয়াহে মানুহে তোমাক ভালকৈ হেৰি কৰিব মই মানে আজি কি হ'ল আমি বিদায় শব্দটো আমাৰ মানে বেয়া লাগে সেনেকৈ দিবলৈ দিবই লাগিব আনুষ্ঠানিকভাৱে দিছোঁ যদিও মনৰ পৰা নাইকিয়া আৰু যদি বাহিৰৰ পৰা দাদা বন্ধুক কিবা ভুল কৰিছিলোঁ ক্ষমা কৰিবা আৰু যাতে আমি বিদ্যালয়খনৰ লগতে বিভাগটো উন্নয়ন কৰি আহে ন আৰু এতিয়াৰ কাৰণে চিকিৎসা থাকি ভাল কৰিবা বিভিন্ন নীতিতে হওক বা উচ্চ শিক্ষাৰ ক্ষেত্ৰতে হওক বেদন তাত তোমালোকে জয়ী হোৱা জীৱন যাত্ৰাত আগুৱাই যোৱা তাৰ লগতে আজিতো যি তোমালোকৰ পৰীক্ষা আহি আছে ছিক্স পৰীক্ষা তাত তোমালোকে ভাল পাছ হোৱা আমাৰ মই প্ৰাৰ্থনা দিছোঁ এই তলৰ চুইচটো দিব লাগিছে কি দিছ কি ব্লগ বনাইছা ভাঙি থাকি অলপ পিছত ল'ম মই পিছত খাম দিলে বেলেগক কোন ভালে কোন ভালে নাম চাব এই কাম কৰি থকা ল'ৰাকেইটা এফালে ফটো নাই ভিডিঅ' নাই 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 বহুত কষ্ট কৰিছে ইয়াতে ময়ো কষ্ট কৰিছোঁ গাইজ আইনি কষ্ট কৰতাহে কিন্তু মই ভাষণহে নিদিলোঁ পাই মই দিছিলোঁ কাৰণ মোৰ বৰষুণ জলদি দিয়ে যে তই কান্দিয়ে দিলি গাইজ এইসকল হৈছে আমাৰ এই ভাগটো উঠা নাই মই 6th চেমিষ্টাৰ দাদা বাইদেউসকল হাই হাই হেল্ল' ব্লগ বনাব পাহৰি থাকিলোঁ নহয় আমাৰ এতিয়া বাহঁত যাবগৈ অকণমান দুখ লাগিছে বাৰু
সঁচাকে মনত পৰিব দেই ভাল লাগিব ন মোৰ বহুত দুখ লাগিছে তই নাকো নাযা মোৰ দুখ লাগিছে নহয় কিবা কেনেকৈ কান্দিছে মই এনেকৈ কান্দুই হেল্ল' মুখখন অকমান ধুনীয়াকৈ দেখাই দিম দিয়া কিমান কান্দি আছা তুমি চকু ফুলি গৈছে বাইদেউ ভাগৰ কান্দি কান্দি হেল্ল' গাইজ যাওঁ ৰবি বাই বাই দাদাসকল বাইদেউসকল ফটো মাৰি মাৰি আমনি লাগি গৈছে চাগে আয়ো আয়ো ললিবা বাই আয়ো বাই হেৰি চশমাৰ তলৰ হৰণি চকু জৰি সেই চকুৰে আজি কান্দিলে আপুনি বাই বাই বহুত মিছ কৰিম আমাৰ কলীয়া কৃষ্ণ বাই 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 যাওঁগে বাই 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 হেল্ল' গাইজ চায়ো চুলি অৱস্থা ঘৰ পালোহি আৰু আজি ভিডিঅ'টো অতি বুলি নহয় কিন্তু দুখ লগা বহুত কাৰণ আমি 2টা বছৰে পালোঁ বাহঁতক দাদা বাইদেউসকলক আৰু এতিয়া আমি ইচ্ছা নাই যদিও বিদায় দিবলগীয়া হৈছে নিয়মে যিহেতু গতিকে ৰুল যিহেতু ৰুলেই বিদায় দিবই লাগিব বহুত কাজিয়া লাগিছোঁ মইতো ফাৰ্ষ্ট চেমত গৈয়ে মই ৰাহুল দাৰ লগত কাজিয়া লাগিছোঁ প্ৰাৰ্থনা বাহঁতৰ লগত তৰ্ক হৈছে তথাপি আনুষ্ঠানিকভাৱে যিহেতু বিদায় দিব লাগিব সেইকাৰণে আজি বিদায় সভা পতা হ'ল কান্দি কান্দি চকু ৰঙা পৰি আছে ফুলি আছে আৰু আপোনালোকক মইতো তাত একো ক'ব নোৱাৰিলোঁ কান্দি কান্দি একদম চকু পানী ৰখাব নোৱাৰিলোঁ এতিয়া ভিডিঅ'ৰ যোগেদি যদি চাই আছে তেন্তে কওঁ যদি কেতিয়াবা কথা নুশুনাকৈ আছোঁ তৰ্কটো বহুত কৰিছোঁ কাজিয়াও লাগিছোঁ এইবিলাক বেয়া পাই নাথাকিব আপোনালোকে নিজৰ ভণ্টি বুলি ভাবি মাফ কৰি দিব আৰু আশা কৰোঁ আপোনালোকৰ পৰীক্ষা ভাল হওক আৰু যিখিনি আশা আকাংক্ষা মনত আছে সকলোবোৰ পূৰণ হওক আৰু ইমানেই আজিলৈ ইমানেই বাই